অলপ দিন হল নহয় মা থেৰাপিটো লৈ থকা। আৰাম পাইছেনে বাৰু আঁঠু বিষটো? এই বোৱাৰী নকবা আৰু, তোমাক ধন্যবাদহে দিব লাগে মই সেই ডক্তৰজনৰ ওচৰলৈ লৈ যোৱাৰ কাৰণে। ইমান ধুনীয়া থেৰাপি কৰালে নহয় এই ল'ৰাজন যে আহিছিলে। এতিয়া মানে একদম বিষ কোষ একোৱে নাই মানে মোৰ ভৰিটোত। একদম ধুনীয়াকে পটককে উঠিব পাৰো, পটককে বহিব পাৰো, বহুত দেৰি ৰখিও থাকিব পাৰো, খোজ কাঢ়িব পাৰো ধুনীয়াকে, একো প্ৰব্লেম নাই। চব বিষ কোষ নাইকিয়া হৈ গ'ল বুজিছা। সেয়া মা দেখিলে, মই কৈছিলো নহয় ভালদৰে যদি ভাল ডক্তৰৰ ওচৰত ট্ৰিটমেণ্ট কৰোৱা হয়, দৰৱ পাতি সময়মতে খোৱা হয়, সকলো ঠিক হৈ যাব বুলি। বাৰু শুনি ভালেই লাগিলে দিয়ক, আপুনি বৰ কষ্ট পাই আছিলে নহয়, এতিয়া আৰাম পাব আৰু। পিছে মা মই ৰুটি ভাজি বনাই থৈছো আপোনালোকলে ব্ৰেকফাষ্টৰ, লৈ আনো নেকি? ইয়াতে খাবনে নে ডাইনিঙত গৈ খাব? আইও বোৱাৰী হ'ব দিয়া, বনাই মেলি থৈছা নহয় সেয়াই বহুত। তুমি অকল আমাৰ লগতেই লাগি থাকা, নিজৰো ধ্যান দিব লাগে আকৌ। একদম ক্ষীণাই গৈছা দেখোন তুমি। চাকৰিলেও যোৱা, ঘৰৰ কামো কৰিছা। তুমি খালা জানো? আমাৰ কথা বাৰু চিন্তা কৰিছা? তুমিও খোৱা আমাৰ লগতে। মই খাম বাৰু মা, মই এনেও ৰাতিপুৱা ওলাই যাওঁতে বৰ বেছি এটা খোৱা অভ্যাস নাই যে, অফিচত গৈহে চাহকাপ ধুনীয়াকৈ খাওঁগে আৰু। শাহুৱেৰাই ঠিকেই কৈছে দেই বোৱাৰী, তুমি সঁচাকে বৰ ক্ষীণাই গৈছা কিন্তু আগতকৈ। কষ্ট হৈছেতো তোমাৰ অলপ, অফিচ চম্ভালা, ঘৰ চম্ভালা, অকমান খোৱা বোৱাবোৰত ধ্যান দিয়া দেই, নিজৰ স্বাস্থ্যটোৰ প্ৰতি অকমান গুৰুত্ব দিয়া। দিম দেউতা, এতিয়াতো আৰু ঢেৰ সময় পাম। চাকৰিটো আৰু 1.5 মাহ 2 মাহ মানহে আছেগে, তাৰ পাছততো আৰু এৰিবই লাগিব। আৰু ঘৰখনৰ কাৰণে আপোনালোকৰ কাৰণে মই যি কৰি থাকো সেইখিনি কৰি মোৰ সঁচাকে বহুত ভাল লাগে, সেইটো কাৰণেহে কৰিব পাৰি আছো চব। আৰু মা এটা কথা নহয়, ভৰি বিষটো ভাল পালে বুলি আকৌ এক্সাৰচাইজ খিনি কৰা এৰি নিদিব দেই। বিষ থাকক বা নাথাকক, ডেইলি যিখিনি এক্সাৰচাইজ দিছিলে সেইখিনি কৰি থাকিব নিজে, তেতিয়া আৰু কোনোদিনাই বিষটো নাহে সোনকালে। বোৱাৰী কৰি আছো এক্সাৰচাইজটো এৰি দিয়া নাই নহয়, সেইটো মই কৰি আছো আৰু কৰিয়ে থাকিম বাৰু। বৰ আৰাম লাগেও কৰিলে। হয় মা, এক্সাৰচাইজ কৰি থাকিলে এনেও স্বাস্থ্য পাতি ভাল হৈ থাকে, আধাখিনি বেমাৰ তেনেকে ভাল হৈ যায় মানুহৰ। পিছে নয়ন, তই এতিয়া কামলৈ ওলাই যাওঁতে আমাৰ ৱাশ্বিং মেচিন ভাল কৰা মেকানিকজনক মাতি দিবিচোন। মেচিনটো বেয়া হৈ থাকিলে নহয়। কেতিয়া বেয়া হ'ল মা? আজি ৰাতিপুৱা বেয়া হ'ল আকৌ বোৱাৰী। সেইটো কিন্তু যথেষ্ট পুৰণা হ'ল আকৌ দেই মা, ভাল যে হ'ব মোৰ লগা নাই কিন্তু। যেনে তেনে হলেওতো বনাই ল'বই লাগিব আৰু বোৱাৰী, নহলে হাতেৰে কাপোৰবিলাক ধুলে বৰ কষ্ট পাওঁ আজিকালি। কথাটো হয় বাৰু মা। মা তুমি ধুব নালাগে দিয়া হাতেৰে, যিমান কাপোৰ আছে গোটেইখিনি বান্ধি দিয়াচোন, মই লণ্ড্ৰীত দি থৈ যাম, তেওঁলোকে ধুই থৈ দিব। নেলাগে শুন, লণ্ড্ৰীত ধুবলৈ দিলে বহুত পইচা হ'ব বুজিছানে, আমাৰ ঢেৰ কাপোৰ ওলাই নহয়। আজিখিনিতো বাৰু মই যেনে তেনে ধুই দিলোৱেই, কাইলৈ আকৌ নোৱাৰিম আৰু ধুব সদায় সদায়। তই একো নহয়, মেকানিকজনক মাতি দিবিচোন, তেওঁ ভাল কৰি দিব, কৰিয়ে আছে দেখোন ইমান দিনে। হয় নি? ঠিক আছে বাৰু দিয়া, মই কৈ থৈ যাম তেতিয়াহ'লে। মা তেনেহলে আপোনালোক বহক, মই অফিচলৈ ওলাও, দেৰি হৈছে নহয়। যোৱা বোৱাৰী। হেৰি, আপোনাৰ দেৰি হ'ব নি আজি অফিচ যোৱা? নহয় অমৃতা, এই চাহকণ খাই ওলামেই আৰু এতিয়া অফিচলে। ময়ো একো নাখাওঁ বুজিছা আজি, একেলগে গুচি যাম দুইটা, ৰবা অফিচতে খাই ল'মগে। হয় নেকি? ঠিক আছে হ'ব তেনেহলে বলক। মা মই অফিচতে খাই ল'মগে দেই, এতিয়া খাবলৈ একদম মন যোৱা নাই কেলে জানো। আৰু তুমি বৰ কাম চাম কৰি নাথাকিবা দেই, ৱাশ্বিং মেচিনটো বেয়া, কাপোৰখিনি হাতেৰে ধুলা আজি, আকৌ ভৰি বিষ ভাল হৈছেহে, কঁকাল হাত এইবিলাক বিষ হ'ব আকৌ। একো নকৰিবা, হ'ব দিয়া, মই মাতি দিম মেকানিকজনক, তেওঁ ভাল কৰি দিব। হ'ব যা, চিন্তা কৰিব নালাগে, নকৰো আৰু দেই। কাপোৰখিনিতো আৰু ধুবই লাগিব ৰাতিপুৱাই, নহলে নুশুকাব নহয়, সেইকাৰণে ধুই দিলো আৰু নাথাকিলো। বাকী নকৰো আৰু দেই, আকৌ নহলে হয় বিষ বিলাক উকালে আকৌ তহঁতৰে অসুবিধা হব। দেউতা বহা, মই আহিছো দেই। যা। বোৱাৰীয়ে আকৌ টিফিনটো নললে নেকি? মই টিফিনটো ডাইনিংখনতে ৰেডি কৰি থৈছিলো, তাই প্ৰায়ে পাহৰিয়ে যায় নহয়। বোৱাৰী গলা নেকি? চাই এইপিনে আহাচোন। মা কওকচোন, মাতিছিলে? যাবলৈ ওলাইছো আৰু, এওঁ আকৌ হোৱাই নাই নহয়, এওঁৰ লগতে যাম যে আজি। ঠিকে আছে বাৰু, কিন্তু হেৰি নহয়, তুমি টিফিনটো ললা জানো? নাই লোৱা চাগে ন, আজিও পাহৰি গৈছিলা। লৈ লোৱাগে যোৱা, মই ডাইনিঙতে থৈ দিছো ধুনীয়াকৈ। লৰালৰিতে টিফিনটো পাহৰিয়ে গৈছিলো, এওঁৰটো ভৰাই দিলো বাৰু, নিজৰটোহে পাহৰি থাকিলো। সেইটো কাৰণে কৈছো, তুমি আমাৰ চিন্তা কৰোতে আমাৰ দায়িত্ব লওঁতে নিজৰ কথা পাহৰিয়ে গৈছা। যোৱা, শাহুৱেৰাই ভৰাই থৈছে ধুনীয়াকৈ, টিফিন লৈ লোৱাগৈ। একো নাই, মা আৰু আপুনি আছে নহয়, আপোনালোকেচোন মোক একদম নিজৰ ছোৱালীৰ দৰে মৰম কৰে। আপোনালোকৰ নিচিনা শাহুৰ শহুৰ পোৱা পাছত আৰু কিহৰ চিন্তা থাকেনো বোৱাৰী এজনীৰ।
অকল টিফিনটো লৈ গ'লে নহ'ব আকৌ দেই বোৱাৰী, তাত কিন্তু আমি চাবও নোৱাৰিম আকৌ, একদম টিফিন খালী কৰি আনিব লাগিব, খাবা আকৌ। খাম খাম মা, আপুনি ইমান মৰমত ভৰাই দিছে, কেলে নাখামনো। থেংক ইউ। বাৰু মই আহিছো দেই মা, দেৰি হৈছে। যোৱা। ৰেখা বহিছ? ভিনদেউ বহিছে, ভালে আছেনে? লতা, বহুত দিনৰ মূৰত দেখোন, আহা আহা বহা। নাই নাই ভিনদেউ, মই মাজে সময়ে আহিয়ে থাকো ৰেখাৰ ওচৰলে, আপোনাকহে লগ নাপাওঁ। ঠিকেই কৰা, আকৌ আহি থাকিব লাগে। আমাৰ এওঁ দিনটো অকলে থাকে, ল'ৰা বোৱাৰী দুইটা চাকৰিলৈ ওলাই যায়, ময়ো ইফালে সিফালে ঘূৰি ফুৰো। ভালে কৰা, এনেকে আহি থাকিব লাগে। ওচৰ চুবুৰীয়া হৈ পেলাই যদি আৰু তেনেকে আৰু লগ সংগ হবলে নহয়, কেনেকে হব আৰু, নহয় জানো? তাকেইতো ভিনদেউ। পিছে তোমালোক দুইজনী বান্ধৱীয়ে কথা পাতাচোন, মই অকমান বাহিৰৰ পৰা আহো। ঠিক আছে ভিনদেউ। লতা, তোক যে দেখিব লাগে নাইকিয়া হল, নাছিলি নেকি ঘৰতে? আছো, ইমান গৰম পৰিছে, তাকে ঘৰৰ পৰা ওলাবলৈকে মন নাযায়। কিনো কৰিবি আৰু গৰমখনত, সেইকাৰণে ঘৰৰ ভিতৰতে এচিটো লৈ সোমাই থাকো আৰু। মোৰো একেইহে, এচিটো বোৱাৰীয়ে লগাই দিয়া পা একদম ৰুমটোৰ পৰা ওলাবলৈকে মন নাযায়। এনে আৰাম পাইছো ৰুমটোৰ ভিতৰত থাকি। পিছে বোৱাৰী বুলি কলতহে মনত পৰিলে, আহোঁতে দেখিছো একদম বোৱাৰীয়েৰক নিজে টিফিন চিফিন বান্ধি দি পঠিয়াও নেকি? তোৰ দেখোন কথাৰ একো লাগবানে, কলি বেলেগ এটা কৰিছ বেলেগ। কেলে কি হ'ল, তাৰমানে কি কব বিচাৰিছ তই? তোৰনো কেলে ইমান পেট পৰিছে? মোৰ বোৱাৰী, মোৰ কথাহে, মই কি কৰো কি নকৰো, মই টিফিন বনাই দিওঁ, তাইক খুৱাই দিওঁ, চব মোৰ কথা, বুজিছ? তোৰ ইয়াত মাজত সোমাবলৈ কোনো প্ৰয়োজন নাই নহয়। মইনো ক'ত কৈছো, তোৰ কথাটোহে মই এতিয়া তোক মনত পেলাই দিছো। তইচোন আগতে কৈ থাক চাকৰি কৰা বোৱাৰীটো মই মৰি গলেও নানো, এতিয়া পিছে কি হ'ল? হ'ব এনে 1 মাহ 1.5 মাহ মান আছে, তাৰপিছত এনেও তাই চাকৰি এৰিবই। চাম, তইও ইয়াতে আছ, ময়ো ইয়াতে আছো, সময়ত সকলো দেখা যাব। মা চাওকচোন, বস্তু এটা আনিছো। লতা খুৰী, ভালনে আপোনাৰ? বোৱাৰী, আছো আৰু। তুমি পিছে অফিচলৈ নগলা নি আজি? গৈছিলো খুৰী, অফিচলৈকে গৈছিলো। যাওঁতে কিবা বস্তু এটা কিনিছিলো, তাকে বোলো ঘৰত দি থৈ যাওঁ। কি বস্তুনো বোৱাৰী? কি হ'ল বোৱাৰী, আজি আকৌ কি পালা? নতুন ৱাশ্বিং মেচিন এটা আনিছো মা দেউতা, তাকো অটমেটিক। কি? নতুন ৱাশ্বিং মেচিন? তাকো ইমান ধুনীয়া? হয় মা, এতিয়া আৰু কাপোৰ ধোৱাৰ নো টেনচন। এইটো ৱাশ্বিং মেচিনে কাপোৰ ধুইও দিব আৰু শুকুৱাইও দিব। আৰে মা, এইটো ৱাশ্বিং মেচিনটোতো দেখাত বহুত দামী যেন লাগিছে। তাকেতো পাই, 50,000তকেতো কম নহব চাগে। কি 50,000ৰ ৱাশ্বিং মেচিন? হয় লতা, ঠিকে শুনিছ, 50,000ৰ ৱাশ্বিং মেচিন। কেতিয়াবা দেখি পাইছ জানো? মোৰ বোৱাৰী আনিছে, চাই ল। মানি গলো কিন্তু দেই তোৰ বোৱাৰীক। সঁচাকে বোৱাৰী, তুমি যে আমাৰ চব টেনচনে এটা এটাকে দূৰ কৰি দিলা। ভগৱানে এনেকুৱা বোৱাৰী চবকে দিয়ক। হ'ব মা, ইমান তাৰিফ কৰিব নালাগেচোন দিয়ক। বলক নহলে ৱাশ্বিং মেচিনটো এবাৰ চলাই চাই লওঁগে। তাকেতো বোৱাৰী, এবাৰ চলাই চোৱাটোৱে ভাল হ'ব। হেৰি বলকচোন, ৱাশ্বিং মেচিনটো ভিতৰলৈ লৈ বলক, এবাৰ চলাই চাব লাগিব বোৱাৰী অফিচ নাযাওঁতে। বলা মই লৈ গৈছো, বলা। ইমান ধুনীয়া ৱাশ্বিং মেচিনটো, কাৰো যাতে মুখ চুখ নালাগক আৰু পাই। লতাৰ মুখখন দেখিলা নে? তাই একদম হেমেন কৰিছে, মুখে বন্ধ হৈ গল তাই। 50,000 টকীয়া ৱাশ্বিং মেচিনটো বোৱাৰীয়ে আনিছে বুলি কলত। ৱাশ্বিং মেচিনটো তেনেহলে পচন্দ হৈছে আপোনাৰ ন মা? পচন্দ? বোৱাৰী, বহুত পচন্দ হৈছে, বৰ ধুনীয়া দেখিবলৈ ৱাশ্বিং মেচিনটো। ঠিকে আছে তেনেহলে, পচন্দো হৈছে আৰু আপোনাৰ কামো কমিব এতিয়া আৰু ৱাশ্বিং মেচিনটো ডাইৰেক্ট কাপোৰ ভৰাই পেলাই একেবাৰে ৰ'দত মেলিবলৈ লৈ গলেই হ'ল আৰু বাকী মাজৰ কামখিনি কমি গল। One day later. বোৱাৰী, মই কতে মৰো, তুমি মানে নতুন গাড়ীও কিনিলা? মোৰ যে বিশ্বাসেই হোৱা নাই, আমাৰ ঘৰত যে নিজৰ বুলিবলৈ গাড়ী এখনো আহিলে বুলি। বোৱাৰী, তুমি সঁচাকে গাড়ী কিনি আনিলা নেকি? অমৃতা, কোৱাচোন, এইখন গাড়ী তোমাৰ নি? নহয় হেৰ, এইখন গাড়ী মই কিনি অনা নাই। এইখন গাড়ী মোৰ লগৰ জানমণিৰ হয়। মোৰ কাষত যে ৰৈ আছে, মোৰ বেষ্ট ফ্ৰেণ্ড জানমণি, তাইৰ গাড়ী হয়। নমস্কাৰ দেই সকলোকে। নমস্কাৰ। শুন, বোৱাৰী, মইতো অকমান দেৰি কাৰণে ভাবিলো গাড়ীখন তুমিয়ে কিনি আনিলা নেকি। মানে তুমি মাজে ঘপককৈ AC ৱাশ্বিং মেচিন মন গলেই কিনি লৈ আহা যে, সেইটো কাৰণে মোৰ তেনেকুৱা যেন লাগিলে। বাকী বিলাক বস্তু বাৰু কিনিলো, কিন্তু গাড়ীখননো কেনেকে কিনিম, আৰু এতিয়াতো গাড়ী কিনাৰ কোনো প্ৰশ্নই নুঠে আৰু। কিয় বোৱাৰী, কিয় তেনেকে কলা? তুমি দেখোন এইখন ঘৰৰ নক্সাই সলাই দিলা। প্ৰতিটো দুখ দূৰ কৰি দিলা, অভাৱ দূৰ কৰি দিলা। এইটো কেলে কৰিব নোৱাৰিবা তেনেহলে?
নাই মা, গাড়ীখন কিনিব নোৱাৰিম মই। কিন্তু কিয় বোৱাৰী? কাৰণ দেউতা, মায়েচোন কৈছিলে বিয়া হোৱাৰ পিছত আৰু তুমি চাকৰি কৰিব নালাগে বুলি। এতিয়াতো মোৰ 6 মাহ পূৰ্ণ হবই হ'ল আৰু এতিয়াতো আৰু চাকৰিও নকৰো যেতিয়া পইচাও নাথাকিব হাতত। পইচা নাথাকিলেনো কেনেকে কিনিম? বোৱাৰী, নাই নাই, এনেকেনো কেলে কৈছা? তুমি কৰা আকৌ, চাকৰি কৰিবলৈ মন আছে যদি তোমাৰ যিমান দিন মন যায় সিমান দিন কৰিব পাৰিবা, মোৰ একো আপত্তি নাই। সঁচানে মা? আকৌ বোৱাৰী, তুমি তোমাৰ মিডল ক্লাছ শহুৰবাৰীক একদম হাই ক্লাছ বনাই দিলা। এতিয়া আৰু তোমাক চাকৰি কৰাৰ পৰা কোনেও নৰখায়। কৰা তুমি চাকৰি, ফুল পাৰ্মিশন আছে তোমাৰ। থেংক ইউ মা, থেংক ইউ দেউতা। আপোনালোকে নেজানে মোক এইটো পাৰ্মিশন দি এষাৰ কথা কৈ পেলাই মোৰ মনৰ পৰা কিমান ডাঙৰ এটা বোজা আঁতৰাই দিলে। এইটোতো আমিহে তোমাক ক'ব লাগে বোৱাৰী, তুমি আমাৰ কাৰণে কিমান কি কি কৰি আছা। পিছে তুমি চাকৰিটো এৰা নাই নহয় ন এতিয়ালৈকে? কাইলৈ লাষ্ট ডেট আছে মা, কিন্তু মই মেনেজাৰৰ লগত কথা পাতি ল'ম বাৰু। ঠিক আছে বোৱাৰী, ব'লা ব'লা ভিতৰলৈকে ব'লা। একদম ধুনীয়া ধুনীয়া মই আজি তোমাৰ মন পচন্দৰ আইটেম বনাই থৈছো, খাবা ব'লা। তোমাৰ লগৰজনীকো লৈ ব'লা, জানমণি ব'লা ভিতৰলৈকে ব'লা। আজি নাখাওঁ দিয়ক খুৰী, দেৰিও হৈছে যে। মই ঘৰত কৈও অহা নাই মানে ইমান দেৰি হ'ব বুলি, মাছকে ৰৈ আছে। মই মানে আহি থাকোতে অমৃতাক বাটতে পালো, বোলো বলটো ঘৰত নমাই থৈ যাম, সেই বুলিহে আহিছিলো। আহিম বাৰু দিয়ক বেলেগ এদিন। লগৰজনীৰ ঘৰ যেতিয়া আৰু যেতিয়াই মন যায় তেতিয়াই আহিব পাৰিম, নহয় জানো খুৰী? নিশ্চয় নিশ্চয় পাৰিবা আকৌ, যেতিয়াই তোমাৰ মন যায় তেতিয়াই আহিবা। অকল লগৰজনীৰ কাৰণেই নহয়, আমাকো লগ কৰিবলৈ আহিবা আকৌ। আহিম আহিম খুৰী, আহিম। ঠিক আছে তেনেহলে বোৱাৰী, হেৰি তুমি কথা পাতা জানমণিৰ লগত, আমি ভিতৰলৈকে যাওঁ ন? মা ব'লক ব'লক, মই গৈছোৱেই। জানমণিক অকমান আগবঢ়াই দিওঁ, তাৰপিছত আৰু ভিতৰলৈ যাম আৰু একেলগে খামগে, অকমান ৰৈ দিব। ঠিক আছে তেনেহলে জানমণি, যাবা আৰু তুমি দেই, নাহুমুৱা নহয় আজি। আকৌ এদিন আহিবাচোন ভালকে বহাকে ভাত খোৱাকে দেই। আহিম খুৰী, নিশ্চয় আহিম। তেনেহলে কচোন, মই আইডিয়া দিছিলো যে সেইটো কামত আহিলে নে? আহিলে আহিলে আকৌ, তোৰ প্লেনটোৱেটো কামত আহিলে। সেইদিনাখন যদি তই মোক প্লেনটো শিকাই নপঠালিহেঁতেন, আজি মই কেতিয়াও চাকৰি কৰাৰ পাৰ্মিশন নাপালোহেঁতেন। আৰে মোৰ বেষ্ট ফ্ৰেণ্ডজনী, পইচা বস্তুটোৱে তেনেকুৱা, ভাল ভাল মানুহৰ সুৰ সলনি হৈ যায় বুজিছা। একদম ঠিক কলি তই জানমণি, নহলে যোনটো পৰিয়ালে মোৰ চাকৰি কৰাটো একেবাৰে সহ্যই কৰিব পৰা নাছিলে, সেইটো পৰিয়ালে আজি মোক নিজে উপজাচি চাকৰি কৰাৰ কথা কৈছে। তেনেহলে এতিয়া প্ৰব্লেম সলভ, চিন্তা নাই। মই কৈছিলো নহয় চাকৰিও থাকিব আৰু তোৰ সংসাৰো সুখৰ হব। হয় জানমণি, আৰু এইবিলাক চব তোৰ কাৰণেই হৈছে। সঁচাকে থেংক ইউ so much। তোৰ নিচিনা ফ্ৰেণ্ড এজনী পাই মই বহুত লাকি বুলি ভাবো নিজকে। হয় নেকি? এফালে আকৌ ফ্ৰেণ্ড বুলিও কবি আৰু এফালে থেংক ইউ দিবি। এইটো কেনেকুৱা ফ্ৰেণ্ডশ্বিপ? একদম লাইফ টাইমৰ ফ্ৰেণ্ডশ্বিপ, হয় নে নহয়? হয় হয় হয়, মোৰ বেষ্ট ফ্ৰেণ্ড হয়।